হে ফেজটো বেক টু চেনেল জুলন ব্লগৰ সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম মানে শৰ্ট ভিডিঅ'লৈ স্বাগতম আৰু এজ দেখিব পাইছে মাছ যে মই ফ্ৰাই কৰি আছোঁ এয়া মাছ মানে ফ্ৰাই কৰি আছোঁ আজি মানে মই ভাত বনাম আৰু ভাত বনাইতো এতিয়া হৈ গ'ল এতিয়া মানে মাছখিনি ফ্ৰাই কৰি পেলাই এতিয়া মানে মই তৰকাৰীখিনি বনাব লাগে আৰু মা মানে ভাতখিনি বনাই থৈ গুচি গ'লগৈ এতিয়া মানে মই তৰকাৰীখিনি এতিয়া বনাব লাগে আৰু এয়া দেখিছে নহয় মই মাছখিনি পূৰা ফ্ৰাই কৰি একদম হেৰি কৰি দিছোঁ আৰু এয়া ৰঙা ৰঙা হৈ গৈছে পূৰা এতিয়া মই এপিচ এপিচকৈ চব নমাই আছোঁ মই এপিচ এপিচকৈ মাছ চব নমাই দিম তাক নাকি ৰঙা ৰঙা কৰি পেলাই মাছখিনি মই ভাজি লৈছোঁ আৰু ভাজি লোৱাৰ পিছতে এতিয়া মই গোটেইখিনি নমাই দিম আৰু নমাই দিয়াৰ পিছতে আৰু অলপ মাছ আছে সেইখিনিও মই ভাজি ল'ম আৰু ভাজাৰ পিছতে তাৰপিছত পাঁচফোৰণ অলপ দি পেলাই মানে তৰকাৰীখিনি আকৌ বনাই দিম এতিয়া একেপিচ মাছো দি দিলোঁ আৰু দিয়াৰ পিছত অলপ সময় ৰখাৰ পিছত আকৌ হৈ গ'ল এইখিনিও ৰঙা ৰঙা কৰি পেলাই ভাজি ল'লোঁ আৰু এতিয়া গোটেইখিনি কাঢ়ি ল'ম কাঢ়ি লোৱাৰ পিছত গেছটো মই অফ কৰি ল'ম প্ৰথম গেছটো মই অফ কৰি ল'লোঁ তাৰপিছত এতিয়া গোটেইখিনি মাছখিনি দি দিলোঁ মাছখিনি দিয়াৰ পিছত এতিয়া পাঁচফোৰণ কেইটামান দি দিম পাঁচফোৰণ কেইটামান আৰু কেইটামান পাঁচফোৰণ দি দিম দিয়াৰ পিছত অলপ ভাজিম